নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু খৰধৰকৈ ওলাই আহিছোঁ। আমাক দিছিলে টাইম 6টা বজাত, কিন্তু কিহৰ কাৰণে দিছিলে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো আমি দুইজনে এতিয়া ওলাই গৈছোঁ, এইফালে আদি আৰু এইফালে মই খোজকাঢ়ি গৈ আছোঁ। আমাৰ লগত সদায় একেটা প্ৰব্লেমেই আৰু অলপ বুক হোৱা নাই, সেইটো কাৰণে অকণমান আগত ওলাই গৈছোঁ। আদি মোবাইলটোতে নহয় নে কি হয় মই একো বুজিয়ে নাপাওঁ, মানে অলা বুকেই নহয়। বুকেই নহয় বুকে। আৰু ইমান দিনেতো খোজকাঢ়ি আহিলোঁ, আজিও একেই। আজিতো অলা একদমেই বুক নহ'ল, তো খোজকাঢ়ি গুচি আহিলোঁ আৰু উপায় নাই। তো আমি আহিছোঁ স্কুটি ল'বলৈ। সেইদিনাখন বুক কৰি থৈ গৈছিলোঁ আৰু আজি ফাইনেলি আমাক মাতিলে নিবলৈ। তো আজি এতিয়া আমি পালোহি আৰু ৰুমৰ ওচৰতে, বেছি দূৰ নহয় ডিলাৰটো। এইফালে আমাৰ ককাইদেউ, এইফালে চুজুকি দেখিছে, চুজুকি তাৰপৰা আৰু ফাইনেলি আমি পালোহি। अब बोलो तुम्हारा फीलिंग कैसा है? ओए कैसा लग रहा है बोलो। अच्छा मतलब कैसा लग रहा है? बट इतना सरप्राइज नहीं है भाई। क्यों? खुद की हैं? इधर का मेरा फर्स्ट गाड़ी है, मतलब क्या बोलते हैं उसको, शादी के बाद वैसा गाड़ी तो ना अभी खुद की मेहनत से तुम ले रहे हो, कैसा लग रहा है? क्या बोलो, अच्छी बात है। और আৰু এইফালে একো ৰিয়েকশ্যন নাই, এনেই আৰু খোজ আছেনে নাই সিহে জানে। আৰু মই কিন্তু বহুত বেছি খোজ আছোঁ, কাৰণ যেতিয়া নেকি নিজৰ কমাইত যদি নিজে লয় কিবা এটা এনেও ভাল লাগে। তো মইতো পূৰা ফুল হেপ্পী আছোঁ। আৰু কি ক'ম, ঘৰৰ মানুহ কোনোবা থকা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু নাই, আমি দুজনেই আৰু ইয়াৰ লগৰ কোনোবা আছে, এনেই আৰু সৰু সুৰা পাৰ্টি কৰিম। তাৰপিছত এতিয়া দেখাম আপোনালোকক আমাৰ বাইকখন কৈছোঁ। আদিতো একচুৱেলি বাইক লোৱাৰ প্লেনিং আছিলে, কিন্তু মোৰ কাৰণে স্কুটি ল'ব লগা হ'ল, কাৰণ কেতিয়াবা অসুবিধা আছে, কেতিয়াবা দৰকাৰ হৈ যাব পটককৈ। সেইটো কাৰণে ভাবিলোঁ স্কুটিখনকে লওঁ ফাৰ্ষ্ট, আৰু নেক্সটত চাম আৰু কি হয়। চাম মানে এতিয়া কাৰণে ফাৰ্ষ্ট যিহেতু দুইজনে মিলি কিনে লৈছোঁ, তো স্কুটিখনেই বেষ্ট বুলি ভাবিলোঁ আমাৰ কাৰণে। তো এতিয়া চাই লওক আমাৰ স্কুটিখন চোৱাৰ আগতে আপোনালোকে এটা ভিডিঅ' চাই লওক। সেইদিনাখন আমি বুকিং কৰিবলৈ অহা টাইমত মই জীৱনত ফাৰ্ষ্ট টাইম ইমান চাইন একেলগত মাৰি পাইছোঁ, মানে কেতিয়াও মৰা নাছিলোঁ। আৰু সেইদিনাখন মুঠতে আমি 3জন আহিছিলোঁ, আৰু এজন দাদা আহিছিলে। তো অকণমান ভিডিঅ' কৰিছিলোঁ, তাকে আপোনালোকক দেখাইছোঁ, চাই লওক। আৰু আমাৰ নতুন বাইকখন হৈছে, মোৰ বাইকে বাৰম্বাৰ আৰু বাৰে মোৰ বাইকে ওলাইছে মুখৰ পৰা। আৰু ফাইনেলি আমাৰ স্কুটিখন এইখন এভিনেছ কেমিত লাগুছি। আদি পূৰা খুচ আৰু একেবাৰে পূৰা গাৰ্ড ফাৰ্ড লগাই লৈ লৈছোঁ। भाई हाइट गाड़ी थी क्या? নাম্বাৰ প্লেট দিব এইটো সত্তৰ, তাৰ কাৰণে এইটো লগাই থৈ দিছে। ক'বাচোন ৱাও আপোনালোকে কমেণ্ট কৰি জনাব আৰু দেই কেনেকুৱা লাগিছে। আৰু এইফালে একেবাৰে হেলমেট দুটাও লৈ লওঁ বুলি ভাবিছোঁ, কিন্তু এতিয়া লয় নে নলয় এইটো মোৰ কাৰণে। আৰু এইফালে তুমি এইটা নব চেক করছি, দেখো এলিয়েনটো নিচিনাহে লাগিছিল, একো নাই, হ'ব দিয়ক। এটা নিয়ে যাও।
এটা চুকো ওলাইছে তাৰ মুণ্ড পাই আৰু আৰু ফাইনেলি আমি এটা হেলমেট লৈ ল'লোঁ এফালে আদিৰ আৰু এইফালে মোৰ আৰু এইফালে কভাৰ এটাও দিছে লগত হেলমেটটো কিন্তু কিনি দিছোঁ দেই আৰু এইটো ফ্ৰী কভাৰ আৰু গাড়ীখন এতিয়া ঘৰলৈ বুলি লৈ গৈছোঁ গাড়ীটো ধ্যান দিয়া নহয় মানে আৰু ফাইনেলি গাড়ীখন লৈ গৈ আছোঁ আমাৰ ওচৰতে হনুমান মন্দিৰ আছে তাতে যাম হনুমান মন্দিৰত যাব ন হা যাব ন চাই লওঁ আৰু আমাৰ ঘৰৰ ওচৰতে মন্দিৰ কেইবাটাও আছে তাতে যাম আৰু পূজা কৰিবলৈ এতিয়া আৰু ওচৰতে থকা মন্দিৰটোলৈ আহিলোঁ এতিয়া গাড়ীখন পূজা কৰিম স্কুটিখন আৰু তাৰ কাৰণে এইফালে সামগ্ৰী ল'ব লাগিব এতিয়া পূজা কৰিবলৈ परमासदस्तातो सनः परे सत्सुखानिस्वा श्यामदृदातिः प्रश्नोष्टमेभ्यो दुरसनातो तमचुति वाञ्चाः ज्ञातुं पुरस्कात् सम्पन्नमोल्यश्रमेन्द्रसंक्रम नाकष्टसत्मविसमतानो वैष्णवें लोकहिमानन्ता सात्यायनार्थे कन्याकुमार्निकतोप्रगे प्रचोदयात् পূজা চূজা কৰি আহি গ'লোঁ এতিয়া ৰুমলৈ বুলি গৈ আছোঁ এতিয়া ঘৰত কিবা মাংস চাংস কিবা কিবি আনি কিনে খাম আৰু তেনেকৈ বিশেষ পাৰ্টি নাই দাদাহঁতি আহিব তেতিয়া পাৰ্টি চাৰ্টি কৰিম আৰু ধুনীয়াকৈ তো আজিলৈ ইমানখিনি আৰু নতুনকৈ স্কুটিখন ল'লোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকক কৈ আছিলোঁ বহুত দিনৰ পৰা দেখাম বুলি তো মোৰ স্কুটিখন কেনেকুৱা লাগিছে ক'ব আৰু লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই গুড নাইট